বন্ধুসকল, আমি ধুবুৰীৰ পৰা ফুলবাৰী আহিবলৈ হ'লে যদি নাৱেৰে আহোঁ 3 ঘণ্টাৰ পৰা 4 ঘণ্টা সময় লাগে। আৰু যদি বাই ৰোড আহিব বিচাৰোঁ এনেকৈ আহিব লাগিব। কাৰ চিনটো চাই থাকক। ঠিক ফুলবাৰীৰ পৰা এনেকৈ আগিয়ে আহি পাব। তাৰপিছতে আহি পঞ্চৰত্ন ব্ৰিজ পাৰ হ'ব। তাৰপিছতে নৰ্থ শালমাৰা, তাৰপিছত পূৰা ইউ টাৰ্ণ কৰি এনেকৈ বিলাসীপাৰা পাব। বিলাসীপাৰা পাৰ হৈ তাৰপিছত এনেকৈ গৌৰীপুৰ পাব। তাৰপিছতে ধুবুৰী টাউন পাই যাম। আৰু এইখিনি সময় অতিক্ৰম কৰি আমাৰ লাগিব প্ৰায় 5 পৰা 5.5 ঘণ্টা। আৰু কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব প্ৰায় 250 কিলোমিটাৰ। আৰু ব্ৰিজ হোৱাৰ পিছত এই কিলোমিটাৰখিনি 20 কিলোমিটাৰ আৰু সময় লাগিব মাত্ৰ আধা ঘণ্টা। NHIDCL, AECOM, পেটকো এণ্ড L&T এই 4জন মিলি ধুবুৰী ফুলবাৰী ব্ৰিজখন বনাই আছে। তো বন্ধুসকল চাওক, ইয়াৰ অথৰিটি হ'ল নেশ্যনেল হাইৱে আৰু অথৰিটি ইঞ্জিনিয়াৰ হ'ল AECOM আৰু EPC কণ্ট্ৰেক্টৰ হ'ল L&T কোম্পানী। বন্ধুসকল, এইখনেই হ'ল ধুবুৰী চহৰ। তো বলক চাওঁ ক'ৰ পৰা ধুবুৰী ব্ৰিজৰ কাম আৰম্ভ হৈছে। ধুবুৰী ফুলবাৰী ব্ৰিজৰ এইখনেই হ'ল আদাবাৰী গ্ৰাম পঞ্চায়ত। চাই লওক, ভালকৈ চাই লওক। এইটো হ'ল 0 পইণ্ট, ধুবুৰী ফুলবাৰী ব্ৰিজৰ 0 পইণ্ট। আৰু ৰাস্তাটো যিটো দেখা পাইছে সেই ৰাস্তাটো ধুবুৰীৰ পৰা ধৰ্মশালা গুচি গৈছে আৰু তাতে আহি লগ লাগিছে এই 0 পইণ্টত L&T কাম কৰা নেশ্যনেল হাইৱেটোৱে। এইটোৱে নেশ্যনেল হাইৱে গুচি গৈছে। চাওক, এইটো লিংক ৰোড হয়। আৰু এইটোৱে হ'ল ধুবুৰী ফুলবাৰী ব্ৰিজৰ ফাৰ্ষ্ট পিলাৰ বা প্ৰথম খুঁটা। আৰু এই প্ৰথম খুঁটাটো চাই লওক। এই প্ৰথম খুঁটাটো অলপ মই বেক কৰি আছোঁ। এই 0 পইণ্টৰ পৰা প্ৰথম খুঁটাৰ মাজত এইখিনি জেগাত কাৰ চিনটো দি আছে। ইয়াতে এখন ৰটাৰী হ'ব, ডাঙৰ এটা ৰটাৰী হ'ব। আৰু এইটো দেখা পাইছে, এইটো বিল্ডিং হয়। আৰু এই বিল্ডিঙৰ ছাইডেদি এই কাৰ্ডটো দেখা পাইছে, সেই কাৰ্ডটো এইটোৱে হ'ল নেশ্যনেল হাইৱে 127B। এইফালে এই বিল্ডিঙৰ ছাইডেদি গুচি যাব আৰু ইয়াত এটা ডাঙৰ ৰটাৰী হ'ব। এইফালে দুটা বগা ঘৰ দেখা পাইছে, সেই দুটা L&T অফিচ হয়। মই আপোনালোকক ডিটেইলছ গ্ৰাউণ্ড জিৰ'ৰ পৰা দেখাম। আপোনালোকে বন্ধুসকল, এই ৰাস্তাটো যে দেখিছে সেই ৰাস্তাটোৱে হ'ল ধুবুৰী ফুলবাৰী ব্ৰিজ লিংক ৰোড। এইটোৱে আহি এই ধুবুৰী ৰাস্তাটোত লগ লাগিব। এইটোৱে হয় ধুবুৰী যোৱা ৰাস্তা। ধুবুৰীৰ পৰা এই ৰাস্তাটো আহিছে আৰু এনেকৈ ঘূৰি ঘূৰি চাওক এইফালে ধৰ্মশালালৈ গুচি গৈছে আৰু ইয়াতে আহি লগ লাগিছে। এইটোৱে ৰোডটো মই দেখাই আছোঁ, দূৰৰ পৰা দেখাই আছোঁ। এইটোৱে ধুবুৰী ৰোড হয়। ধুবুৰী টু ধৰ্মশালা বাইকখন গৈ আছে, চাওক আপোনালোকে। এইটোৱে হয়। আৰু এই চাইনবোৰ্ডখন দেখা পাইছে আপোনালোকে, মই জুম কৰি দেখাই আছোঁ। এই চাইনবোৰ্ডখন মই আগতে যিখন চাইনবোৰ্ড দেখালোঁ এই চাইনবোৰ্ডখন হয় এইখন। আৰু এইটোৱে হয় ধুবুৰী ধৰ্মশালা ৰোড। আৰু এইটো 0 পইণ্ট, একচুৱেল 0 পইণ্ট অফ ধুবুৰী ফুলবাৰী ব্ৰিজ। তো বলক বন্ধুসকল, ব্ৰিজৰ ফালে আগবাঢ়ি যাওঁ আৰু চাই লওঁ নেশ্যনেল হাইৱেটো আহি ক'ত লগ লাগিছে। বন্ধুসকল, মই এনেকুৱা এটা জেগাত থিয় হৈ আছোঁ। আপোনালোকে হয়তো গম পাইছে। ভালকৈ চাই লওক, মোৰ পিছফালে আগফালে চাই লওক মই কোনটো জেগাত থিয় হৈ আছোঁ। বন্ধুসকল, মই বৰ্তমান ঠিক এই নীলা ৰঙৰ ঘূৰণীয়া বস্তুটো যে আছে সেই ঘূৰণীয়া বস্তুটোত থিয় হৈ মই কথা পাতি আছোঁ। আপোনালোকে ভিডিঅ'ত দেখা পালে। এই ঘূৰণীয়া বস্তুটোৱে হ'ল ৰটাৰী। এইটো এফালে গুচি গৈছে ধুবুৰী কানেক্টিং ৰোডলৈ আৰু এটা গুচি গৈছে ব্ৰিজলৈ, ফুলবাৰী ব্ৰিজলৈ। আৰু যিবিলাক কাৰ চিন দিয়া দেখিছে এইটোৱে হ'ল নেশ্যনেল হাইৱে 127B। ইয়াতে আহি ইফালৰ পৰা 4টা ৰোড, ধুবুৰীৰ পৰা 4টা ৰোড আৰু ব্ৰিজৰ পৰা 4টা ৰোড, টোটেল 12টা ৰোড লগ লাগিব। মোৰ পিছফালে যিটো ষ্ট্ৰেট যিটো জেগা দেখা পাইছে এইটোৱে হ'ল 127 নেশ্যনেল হাইৱে। নতুনকৈ ইয়াতে নেশ্যনেল হাইৱে যিটো হ'ব ইয়াতে আহি লগ লাগিব। মই যিখন জেগাত থিয় হৈ আছোঁ এইটো গুচি যাব বালাজান হৈ একদম চিধা তামাহাট হৈ লগ পাবগৈ শ্ৰীৰামপুৰ। ইয়াৰ পৰা ইয়াৰ দূৰত্ব 58 কিলোমিটাৰ। চাওক এই ৰাস্তাটো মই অলপ আগতে দেখাইছিলোঁ গুগল মেপত। এটা বিল্ডিং আছে, এইটোৱে হয় এইটো বিল্ডিং। এইটো আহিছে ধুবুৰীৰ পৰা, এইটো হ'ব ধুবুৰী লিংক ৰোড। ধুবুৰী লিংক ৰোড আহি এইখিনি জেগাতে ৰটাৰী হ'ব। আৰু এইটো হ'ব 127B নেশ্যনেল হাইৱে। আহি ইয়াতে লাগিব, এইটো ৰাস্তাত লাগিব।
আৰু এইটো গুচি যাব এনেকৈ ব্ৰিজলৈ। এই ৰাস্তাটো গৈ ব্ৰিজৰ লগত লগ লাগিব। এই সন্মুখত ব্ৰিজৰ ষ্টাৰ্টিং পইণ্ট দেখিছে, ইয়াৰ পৰা ব্ৰিজ ষ্টাৰ্ট হ'ব। আপোনালোকে চাই লওক, ইয়াৰ পৰা ষ্টাৰ্টিং এই ৰাস্তাটো গৈ ব্ৰিজত লগ লাগিব আৰু ইয়াতে আহি নেশ্যনেল হাইৱে গুচি যাব এনেকৈ। এইফালেদি নেশ্যনেল হাইৱে গুচি যাব আৰু এইফালেদি ধুবুৰী কানেকশ্যন ৰোড হ'ব।